আমি ইয়াত আহিছোঁ আমাৰ গাঁওৰক্ষী বাহিনীৰ সমস্যা এছপিক জনাবলৈ। কি সমস্যা? সমস্যাটো বহুত ডাঙৰেই সমস্যা। আমি আগৰ পৰা 5 টকাৰ পৰা আহি আমাৰ পকেট মানি দিয়া হৈছিল 2,500 টকা। এইবেলি হঠাৎ কৰি আমাৰ পকেট মানিটো বদলাই দি বাই চেলাৰী হিচাপে আমাক দিলে 100 টকা কৰি 25 জনক। এতিয়া আপোনালোকে চিন্তা কৰক যে আমি এই 100 টকাৰে এখন বাহিনী চলোৱা কিমান কষ্টসাধ্য, পাৰিব নেকি কোনোবাই? যাৰ কাৰণে 100 টকাৰে কিছুই কৰিব নোৱাৰে বৰ্তমান যে মূল্য বৃদ্ধিৰ সময়। যাৰ কাৰণে আমি বিচাৰিছিলোঁ 2,500 টকাক বঢ়াই দি 5,000 টকা কৰিবলৈ, সেই ঠাইত 2,500 টকা বঢ়াই নিদি আমাক কি কৰিলে 100 টকা কৰি 25 জনক ভগাই দিয়া হ'ল। এতিয়া এটা বাহিনীৰ সম্পাদকে মূল দায়িত্ব পালন কৰে। সম্পাদকে সেই বাহিনীটো যদি কিবা পহৰা পাতিত লগায় তাতো চাহ পানী খৰচ আছে, এখন মিটিং কৰিব লাগিলে তাতো খৰচ আছে, তেওঁ যিকোনো সময়ত উচি মাতিলে যাব লাগে তাতো আপ ডাউন খৰচ আছে। যিকোনো কাম আমাক কৰিবলৈ গ'লে বৰ্তমান পইচা নহ'লে কোনো কামেই নহয়। সেই ঠাইত আমি 100 টকাৰে কি কৰিব পাৰোঁ? যাৰ কাৰণে আমি মানে ইমান বিপদত পৰি গৈছোঁ যে আমি এতিয়া কি কৰিব পাৰোঁ। তা আমাৰ কথাটো আমাৰ গাঁওৰক্ষী বাহিনীৰ প্ৰথম মুৰব্বী হৈছে আমাৰ SP। গতিকে আমি SP মহোদয়ক এই কথাটো অৱগত কৰিবলৈ আহিছোঁ যে 100 টকাৰে এটা বাহিনী কেতিয়াও পৰিচালনা কৰিব নোৱাৰে। আপোনালোকেতো যেতিয়া আমাক অৰ্ডাৰ দিব এইটো কৰক সেইটো কৰক অমুকত যাওক, এই কামবিলাক কৰোঁতে আমাৰ কষ্টসাধ্য, আমি নোৱাৰা হৈ পৰিছোঁ। যাৰ কাৰণে আমাৰ গাঁওৰক্ষী বাহিনীৰ কাৰণে যদি বিশেষ কৰি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে হয়তো আমি এই বাহিনী চলাই থকাটো আমাৰ কাৰণে খুবেই টান হৈ পৰিব। এইখিনিয়ে আমাৰ মূল কথা। মুঠতে আমি বঙাইগাঁও জিলাৰ 5টা থানা আছোঁ। বঙাইগাঁও, অৱাইপুৰী, মানিকপুৰ, জয়গোপা আৰু মিৰেশ্বৰ। আমি 5টা থানাৰ পৰা আমাৰ গাঁওৰক্ষী বাহিনীবিলাকৰ যিবিলাক অভাৱ অভিযোগ সেইখিনি জনাবলৈ আমি আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ ওচৰলৈ আহিছোঁ, যিহেতু তেখেত আমাৰ ডিষ্ট্ৰিক্টৰ মালিক হয়। গতিকে যদি এই সম্পৰ্কে কোনো পদক্ষেপ নলয় তেনেহ'লে আমাৰ মুখ্যমন্ত্ৰী আছে, চিফ কণ্ট্ৰলাৰ আছে, তাৰপিছত ডেপুটি এডভাইজাৰ আছে, চিফ এডভাইজাৰ আছে, ইহঁতৰ ওচৰতো আমি যাম আৰু DGP আছে তেওঁৰ ওচৰতো যাম। অলৰেডি আমি সিহঁতক চিঠি দিছোঁ 4টা কপি। যোৱাকালি আমাৰ চিফ কণ্ট্ৰলাৰে মিটিং মাতিছিল, তাতে আমাৰ 4টা কপি দিয়া হৈছে। আজি আমাৰ SP ছাৰক কপি দিলোঁ। আমাৰ সমস্যাখিনি আমাৰ ডিষ্ট্ৰিক্ট যিটো গাঁওৰক্ষী বাহিনীৰ কমিটিৰ সভাপতি আছে তেখেত ক'লেই তে আমাৰ দুখ এইটোৱে, খালি পকেট মানিয়ে নহয়, পহৰা পাতি 2022 চনৰ যিবিলাক বকীয়া ধন আছে আমাৰ ছেক্ৰেটাৰীবিলাকৰ, আগত ছেক্ৰেটাৰীবিলাকৰ নামত 2,500 কোটি টকা ছেক্ৰেটাৰীৰ একাউণ্টত নহয় BDBৰ একাউণ্টত দিয়া হৈছিল। আজি কি কৰিছে, সেই BDBৰ একাউণ্টত নিদি পেলাই যোৱা এপ্ৰিল মাহৰ 5 তাৰিখে আমাৰ প্ৰত্যেক ছেক্ৰেটাৰীবিলাকৰ লগতে গাঁওৰক্ষী বাহিনীৰ যিবিলাক সদস্য আছে 25 জন সদস্যক 100 কোটি টকা দিছে। লগতে আমাৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীবিলাককো সেই 100 কোটি টকা দিছে। গোটেইখিনি কাম, মেল মিটিং, অহা যোৱা, আমাৰ সকলো কাম ছেক্ৰেটাৰীবিলাকেই কৰিব লাগে। গতিকে ইয়াতে দুখজনক কথা হৈছে 2500 ঠাইত 100 কোটি টকা দিয়াটো। আমি আবেদন জনাইছোঁ যে 2500 টকা নহয়, আমাক এই ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্টৰ যিটো দলীয় একাউণ্ট আছে সেই একাউণ্টত 5,000 টকা দিলে সেই টকাৰে আমি আমাৰ এই সংগঠনটো চলাব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু 100 টকা কৰি দিলে আমাৰ এই সংগঠন নাথাকে। খালি বঙাইগাঁও ডিষ্ট্ৰিক্টে নহয়, গোটেই অসমতে আমাৰ একে দশা। আমাৰ সকলো সম্পাদকবিলাকে এনেকুৱা কৰিলে আমি সংগঠন নচলাওঁ বুলি এটা সিদ্ধান্ত লৈছোঁ। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক জনাবলৈ আমি আগবাঢ়ি আহিছোঁ। আমি VDB কৰোঁ, গাঁওৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱক হয়, কিন্তু আমাৰ গাঁওখনক নিৰাপত্তা দিয়াৰ কাৰণে আমাৰ ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্টৰ এটা একাউণ্ট আছিলে, যিটো জইণ্ট একাউণ্ট, তাতে 2500 টকা দিয়া হৈছিলে। সেই 2500 টকা দি আমি সংগঠনটো ভালকৈ চলাইছিলোঁ, গাঁৱৰ সুবিধা চাইছিলোঁ। এনেকি প্ৰয়োজন সাপেক্ষত থানাতো আমাক মাতিছিলে, ৰাতি জাগিবলগীয়া হৈছিল যদি অমিন পুলিচ নাথাকে। সেই সম্পৰ্কত আমাক 2500 টকাত ভগাই পেলাই 25 জন সম্পাদকক আৰু আমাক ভগাই দিছে 100 কোটি টকা। এই 100 টকাৰ বিনিময়ত আমি খৰচা কৰিব লগা হয়, একোই নহয়। আমি সংগঠনটো চলাবলৈ বহুত অপাৰগ হৈ গৈছোঁ।
গতিকে মাননীয় মুখ্যমন্ত্ৰীক আমি আবেদন জনাইছোঁ যাতে আমাৰ কমিটিটো আমাৰ সংগঠনটো চলাই নিয়াৰ কাৰণে আমাৰ 2500 টকাতে একো নহয় 5000 টকা যাতে আমাক দিয়ে অন্যথাই আমি এনেদৰে মানে একো নোহোৱাকৈ আমি কামত আগবাঢ়ি যাবলৈ আমাৰ বহুতো অসুবিধা আহি পৰে আৰু যেটো 100 টকাকৈ দিলে কাম কৰিব নাই 100 টকা কৰি দিলে আমি নিজৰ পকেটত টিউশন কৰি পেট চলাওঁ হাজিৰা কৰি পেট চলাওঁ সেই পইচা দি যদি আমি সমাজকো মানে চলাব লগা হয় আমি পেট কেনেকৈ চলাম নিজে বাচিলে সমাজক চাব পাৰিম গতিকে আমি নিজে বাচিব নোৱাৰি সমাজখনক আমি কেনেকৈ চাম গতিকে আমাৰ এই পইচাটো বঢ়াই দিব লাগে অন্যথাই যিবিলাক আমাৰ আনৰেজিষ্টাৰ ভিডিপি আছে সিহঁতক ৰেজিষ্টাৰ কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ আৰু ইমান দূৰৰ পৰা প্ৰত্যেক মাহতে আমাৰ এখন মিটিং হয় থানাত তাতে আহিবলৈ ককিলাৰ পৰা মানুহ আহিব লাগে সেই 100 টকাত সি কেনেকৈ আহিব তেল খৰচ ক'ৰ পৰা দিব গাড়ী ভাড়া ক'ৰ পৰা দিব আৰু আমাক গাঁও মানে গাঁৱে গাঁৱে এখন মিটিং মাতিব দিছে যদি আমি এখন মিটিং এৰেঞ্জমেণ্ট কৰোঁ তেতিয়া ছেক্ৰেটাৰীৰ ওপৰত সেইটো দায়িত্ব আহি পৰে যে ছেক্ৰেটাৰীয়ে মানুহখিনিক মাতিব তাহাঁতক বহিবলৈ জাগা দিয়া তাহাঁতক 3 ঘণ্টা 4 ঘণ্টা বহিলে একাপ চাহৰ প্ৰয়োজন হয় সেই বস্তুখিনি আমি 100 টকা দি ক'ৰ পৰা আমি মেনেজমেণ্ট কৰিম বাকী যিটো 2400 টকা মানে বাকী সদস্যসকলে লৈছে সিহঁততো এতিয়া মানে কি কয় পইচা সোমাইছে ডিউটিটো নাযায় আৰু বাকী মানুহক এই সদস্যৰ বাহিৰত যিবিলাক মানুহ আছে সিহঁতকো আমি মাতাতে অসুবিধা হৈছে সিহঁতে কৈছে যে আমি যিহঁতে 100 কোটি টকা পায় তাহাঁতক লৈ কমিটি কৰা মিটিং কৰা আগতে আমি এই 2500 টকা দি সবকে আমি মাতিলে সহাৰি পাইছিলোঁ সহযোগিতা পাইছিলোঁ আমি যিকোনো কামত আগবাঢ়ি যাবলৈ এটা সুবিধা পাইছিলোঁ এই 25 জনক ভগাই দিয়াৰ বিনিময়ত আমি বাকী ৰাইজখিনিৰ পৰা আমি সহযোগিতা নাপাওঁ এইবিলাক আমাৰ এটা অসুবিধাৰ সৃষ্টি হৈ গৈছে গতিকে আমাৰ দাবী যে আমাৰ 2500 টকাৰ বিনিময়ত আমাক 5000 টকা কৰি দিলে আমি সংগঠনটো বা আমাৰ যিটো ভিডিপি কমিটিখন ভালকৈ চলাব পাৰিম এয়ে মই দাবী জনাই হেমন্ত বিশ্ব পুনৰাই মই সন্মান জনাই ধন্যবাদ জনাই মোৰ এইখিনি বক্তব্য সামৰিছোঁ